আজি হৈছে গণেশ চতুৰ্থী, সেইকাৰণে আমি আহিছোঁ গণেশ মন্দিৰলৈ বুলি। আৰু এয়া বাবাধানতে আছে গণেশ মন্দিৰ, তালৈ আমি চাকি জ্বলাবলৈ যাম। আজি শৰাই নিদিলোঁ আৰু ভোগ লগাবৰ কাৰণে লাডু লগত লৈ আনিছোঁ, যাতে ভোগ লগাব পাৰোঁ। আৰু মানুহ কিন্তু অলপ হ'লেও হৈছিল, নোহোৱা নহয়। এয়াই হৈছে গণেশ মন্দিৰ আৰু ইয়াতে আমি বাহিৰতে চাকি তাকি জ্বলাই ল'লোঁ। ভিতৰত পূজাৰীয়ে পূজা কৰি আছে, তাৰপিছত সেৱা কৰিবলৈ ভিতৰলৈ যাম। মন্দিৰৰ পৰা চিধা আহি আমি সোমালোঁ টাউনশ্বিপত, কাৰণ টাউনশ্বিপত অলপ আমাৰ কাম আছিল, মানে মেডিকেলতে আছিলে বাৰু, অন্য কাম নহয়। এইখন যে দেখিছে আপোনালোকে, ইমান ধুনীয়া হয় নহয় জানো। ইয়ালৈ আহিলে সঁচাকৈ মনটো বহুত ভাল লাগে। এইখন হৈছে কুঞ্জ কানন আৰু ইয়াতে ইমান ধুনীয়াকৈ পৰিষ্কাৰকৈ চাফ চিকুণকৈ ৰখা হয়। আপোনালোকে আহিলে কেতিয়াবা নিশ্চয় গম পাব। আৰু আমি সোনকালে খৰধৰ কৰি এতিয়া গৈ আছোঁ ঘৰৰ ফালে, কাৰণ স্কুলত থোৱা আছে ছোৱালীক, সেইটো কাৰণে ছোৱালীক সোনকালে যাতে আনিব পাৰোঁ, সেইবাবে আমি সোনকালে আহিব লগা হৈছে। কাৰণ আজি শনিবাৰ দিনা আকৌ দেৰিকৈ গ'লে ষ্টুডেণ্টবিলাক সকলো গুচি যায়, ভয় কৰিব বুলিয়ে সোনকালে আমি গুচি আহিব লগা হৈছে। তাৰপিছত আমাৰ ৰাস্তাটো কিবাকিবি অলপ ল'ব লগা আছে বাৰু, লৈ ল'ব লাগিব। তাৰপিছত মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।